সৰ্বপ্ৰথম বলতাক নমস্কাৰ। মই কৈছোঁ আমাৰ তাত ডাক্তৰ আহে, ডক্টৰ ডেভিড বসুমতাৰী। তেওঁ জেনেৰেল ফিজিচিয়ান ডক্টৰ হয়। তেওঁ সদায় আহে, ৰাতিপুৱা 8টাৰ পৰা 10টালৈকে বহে, সন্ধিয়া 4টাৰ পৰা 6টালৈকে বহে। তেওঁ 100 টকা ফিজ লয়, চব বেমাৰ চায়। তেওঁ সদায় আহে আমাৰ তাত। আৰু এই নমিতা লামচাল ডক্টৰ গুৱাহাটীৰ পৰা তেওঁ আহি আছে। তেওঁ হ'ল আমাৰ ডায়েবেটিছৰ ডক্টৰ স্পেচিয়েলিষ্ট, ডায়েবেটিছ স্পেচিয়েলিষ্ট ডক্টৰ হয়। তেওঁক মানে 3-4 বাৰ যাই কিনে মাতিছোঁ। তেখেতৰ সময় নোহোৱাৰ কাৰণে এতিয়া মাহত একবাৰ আহিছে। প্ৰত্যেক মাহৰ দ্বিতীয় সপ্তাহ শনিবাৰে তেওঁ আহিব। এই মাহৰ সপ্তাহটো হ'ল আপুনি 12 তাৰিখ শনিবাৰ পৰিব, এইদিনা আহিব। তেওঁৰ ফিজটো 450 টকা লোৱা হয়। আৰু তাৰপিছত এজন ডক্টৰে মানে সদায় 2 বছৰৰ পৰা আহি আছে, ডক্টৰ অমৰেন্দ্ৰ কুমাৰ। তেওঁ অৰ্থপেডিক এণ্ড নাৰ্ভ, হাড় মানে হিৰ চায়। তেওঁ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ হয়। তেওঁ আহি আছে। এই মাহত আপোনাৰ 19 আগষ্টত আহি আছে আৰু প্ৰত্যেক মাহতে আহে। তেওঁ চোৱাটো 600 টকা ফিজ লয়। আৰু তেওঁ দেখাবৰ কাৰণে আহিব লাগে যদি আপোনালোকে 15 তাৰিখ, এই আগষ্ট মাহ 15 তাৰিখ টিকেটটো বুক কৰিব লাগিব আৰু 19 তাৰিখ আহি কিনে দেখাব লাগিব। আৰু একজন ডক্টৰ আহি আছে আমাৰ তাত, এছ সিং ৰয়। তেওঁ আগতে ডেইলি আমাৰ প্ৰত্যেক সপ্তাহ মঙলবাৰে ইয়াতে আহি আছিল। এতিয়া তেখেতৰ টাইম নোহোৱাৰ কাৰণে এতিয়া মাহত একদিন সময় দিছে। মাহত প্ৰত্যেক মাহে প্ৰথম মঙলবাৰ তেওঁ আহিব। আৰু ছেপ্টেম্বৰ মাহত তেওঁ 5 তাৰিখ পৰিব, 5 তাৰিখ আহি আছে। তেওঁ স্কিন স্পেচিয়েলিষ্ট ডক্টৰ হয়। তেওঁ বাহিৰত পঢ়ি অহা ডক্টৰ, ভাল ডক্টৰ হয় তেওঁ। আৰু এজন ডক্টৰ আমাৰ নেপালৰ পৰা আহে, আই স্পেচিয়েলিষ্ট। তেওঁ প্ৰত্যেক মাহতে আহে। আৰু এই আগষ্ট মাহত তেওঁ আহিব, 26 তাৰিখে আহিব। তাৰপিছত আপোনাক যোনটো চেকআপ হয়, আপোনাৰ মানে ৰিফাৰ কৰা নহয় বেছিভাগ ইয়াতে। মানে যেনে মই নাৰ্ভ ডক্টৰৰ কথা কওঁ আপোনাক, তেওঁ চাৰ্জন ডক্টৰ হয়। তেওঁ কেতিয়াও মানে চাৰ্জাৰী কৰি কিনে ট্ৰিটমেণ্ট কৰিব চেষ্টা নকৰে। তেওঁ মেডিচিন দি ভাল কৰিব চেষ্টা কৰে। আৰু কিমান মানুহ তেখেতে মানে পেচেণ্টবিলাক বাহিৰত দেখাই কিনে চাৰ্জাৰী কৰিব লগা বুলি কোৱা পেচেণ্টবিলাক ইয়াতে আমাৰ তাত আহি কিনে মেডিচিন লৈ কিনে, মেডিচিন দি তেওঁ ভাল কৰি দি আছে। আৰু চকু ডাক্তৰ বেছিভাগ মেডিচিন দি, চশমা দি যাতে ভাল কৰিব চেষ্টা কৰে। বাই চান্স লাষ্ট মুমেণ্ট থাকিলে তেতিয়াহ'লে নেপালত যাব লাগিব, গুৱাহাটী যাব লাগিব। কিন্তু বেছিভাগ ইয়াতে প্ৰথমত ইয়াতে ভাল কৰিব চেষ্টা কৰে। আপোনাৰ হাৰ্ডি ডক্টৰটো বন নাৰ্ভ যোনটো চায়, তেওঁ 600 টকা ফিজ লয় চোৱাটো। আৰু চকুৰ ডাক্তৰটো লয় 400। আপোনাৰ স্কিন ডক্টৰটো লয় 400 টকা। আপোনাৰ ডায়েবেটিছ ডক্টৰ নমিতা লামচাল মেম, তেওঁ লয় 450 টকা। আৰু আমাৰ ডেভিড বসুমতাৰী সদায় আহি কিনে বহে। তেওঁ জেনেৰেল ফিজিচিয়ান ডক্টৰ হয়। তেওঁ 100 টকা লয়। এনেই আপুনি যোনটো স্কিন ডিপাৰ্টমেণ্ট পৰা আহিব বা এনেকুৱা আপোনাৰ চকু ডক্টৰ আহিব, নাৰ্ভ ডক্টৰ আহিব, এইটো এদিনৰ প্ৰগ্ৰাম না এইটো বেলেগ দিন? না, মাহত একদিন আহে। যোনটো দিন আহে আমি ফেচবুকৰ পৰা মানে হোৱাটছআপ কৰি কিনে, মেছেজ কৰি কিনে আমি খবৰটো দিওঁ। যেনেকৈ আপোনালোকৰ নিচিনা মানুহ আহি কিনে আমাক যেনে বেলেগ চেনেলবিলাক আহে, তেওঁলোকে খবৰ লৈ যায় কিনে খবৰ কৰে সিহঁতেও। সেইকাৰণে পেচেণ্ট হয়, খবৰ হৈ থাকে, তেওঁলোক পাই থাকে খবৰ তেওঁলোকে। এতিয়া আপুনি আকৌ এবাৰ জনাব নেকি আপোনাৰ ডেটটো কিদন চিডিউল কৰা হৈছে, মানে কেতিয়া আহিব ডক্টৰে আপোনাৰ তাত? মই কৈ দিছোঁ তেতিয়া আপোনাৰ মানে চকু ডাক্তৰত আহিব 26 আগষ্টত। আৰু হাৰ্ডিৰ নাৰ্ভৰ ডক্টৰ আহিব 19 আগষ্টত। আমাৰ এই ডায়েবেটিছৰ ডক্টৰ নমিতা লামচাল মেম, ছুপাৰ স্পেচিয়েলিষ্ট মানে ডায়েবেটিছৰ কাৰণে, তেওঁ আহিব এই 12 আগষ্টত। আৰু স্কিনৰ ডক্টৰ আহিব ছেপ্টেম্বৰ মাহ 5 তাৰিখ আহিব তেওঁ। আৰু ডেভিড বসুমতাৰী সদায় আহি থাকে। তেওঁতো আৰু 8টাৰ পৰা 10টা, 4টাৰ পৰা 6টালৈ সদায় বহে তেওঁ। মই আপোনাক লাষ্ট প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনাৰ এড্ৰেছ ঠিকনা আৰু কৈ দিব নেকি আপুনি? আমাৰ এড্ৰেছটো হ'ল, মোৰ ফাৰ্মেচীৰ নামটো হ'ল অনশু মেডিকেল ষ্ট'ৰ। আমাৰ ফাৰ্মেচীটো আছে হৰচিঙাত, দেউলগুৰি চকত। আমাৰ ওদালগুৰি তামোলপুৰ যোৱা ৰাস্তাত আমাৰ দেউলগুৰি চকত আমাৰ পেট্ৰল পাম্প আছে। তাৰ লগতে আমাৰ ফাৰ্মেচী অনশু মেডিকেল ষ্ট'ৰ আছে। আৰু মোৰ নম্বৰ আছে, জানিব বিচাৰিছোঁ মই 700022605001। আৰু এটা নম্বৰ মনত নাই মোৰ, 7086243035। এইটো নম্বৰত কণ্টেক্ট কৰি কিনে এড্ৰেছটো বুজিব পাৰিব, কোন ডাক্তৰ কেতিয়া আহে এইটো বুজিব পাৰিব। এনি টাইম আপোনালোকে পেচেণ্টবিলাক ফোন কৰিব পাৰিব মোক সদায়।
সব ছাকচেছফুল, সব 99% সব ছাকচেছফুল হৈ আছে। পেচেণ্ট কোনো এনেকুৱা প্ৰব্লেম নাই, চব ভাল পাই আছে। ভালেই মানুহবিলাক আশীৰ্বাদ দি আছে। মানুহতে ইয়াৰ পৰা নেপাল যাব লগা হৈ আছিল, পাটনা যাব লগা হৈ আছিল, গুৱাহাটী যাব লগা হৈ আছিল। এইবিলাকতে যাব লগা নহ'ল। এতিয়া আমাৰ ইয়াতে আহি কিনে মানুহবিলাকে ট্ৰিটমেণ্ট কৰি আছে, ট্ৰিটমেণ্ট কৰি কিনে ভাল পাই আছে। এতিয়া আমাৰ তাত ইয়াত নহয়, তিনিচুকীয়া, ডিব্ৰুগড়, আপোনাৰ তেজপুৰ, গুৱাহাটী, আমি গুৱাহাটী যাওঁ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। গুৱাহাটীৰ পৰা পেচেণ্ট মোৰ তাত আহে। এতিয়া অৰ্থপেডিক্সৰ কাৰণে আহে, চকুৰ কাৰণে আহে, আৰু নমিতা লাঞ্চৰ মানে ইয়াতে আমাৰ লোকেল পেচেণ্টবিলাক বহুত আহে। এইবাৰ আহিম বুলি বহুত ফোন কৰি আছে। তেওঁলোকে বিৰাট ভাল পাই আছে ডায়েবেটিক ডক্টৰ অহাৰ কাৰণে। এইটো আপোনালোকৰ যোন ডক্টৰ আহে, যেনেকৈ নাৰ্ভ ডক্টৰ, যেনেকৈ চকু ডক্টৰ আহে, এইবিলাক